নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ ওচৰত চাদৰত কেনেকৈ ছাইড পটি লগাব পাৰি সেইটো দেখুৱাম। একেবাৰে সহজ পদ্ধতিতে। এইকেইটা হৈছে মোৰ পটি। পটিকেইটা মই প্ৰথমতে কাটি ল'ম। এইকেইটা চাওক। প্ৰথমতে মই পটিকেইটা কাটি লৈছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। একেবাৰে সহজতে কেনেকৈ লগাব পাৰি চাই থাকক। আপোনালোকৰ চাদৰ মেখেলাবোৰ ঘৰতে এনেকৈয়ে চিলাব পাৰিব, একেবাৰে সহজতে। এনেকৈ মই গোটেইকেইটা পিচ কাটি ল'ম। প্ৰথমতে মই আধা আধা কাটিছোঁ, তাৰপিছত মই গোটেইখিনি কাটি ল'ম। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মোৰ ভিডিঅ'বিলাক আগলৈকে পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। এনেকৈ মই গোটেইকেইটা পিচ কাটি লৈছোঁ। আৰু এতিয়া মই এইটো পটি আৰু সেইটো পটি মিলাই কিনে দুয়োটা ছাইড সমান হোৱাকৈ মিলাই লৈছোঁ। এনেকৈ মিলাই লৈ মই এনেকৈ চিলাই মাৰি দিছোঁ। মই ডাবল চিলাই মাৰি দিছোঁ, যাতে পিছত আমাৰ এইটো আৰু ফাঁক হৈ নাথাকে। এটা চিলাই দিলে আমাৰ ফাঁক হৈ থাকে, তাৰ কাৰণে ডাবল চিলাই দিব লাগে। চাওক, মই এনেকৈ চিলাই দিছোঁ। চাওক কেনেকুৱা হৈছে, চাওকচোন। এনেকৈ মই গোটেইকেইটা পিচ চিলাই লৈছোঁ। এতিয়া চিলাই হোৱাৰ পিছত মই চাইডে য'ত আমাৰ চিলাই পৰিব সেইখিনি চাইড মই এনেকৈ ভাঁজ কৰি লৈছোঁ। ভাঁজ কৰি লৈ মই নাখুনেদি এনেকৈ প্ৰেছ দিয়া নিচিনাকৈ প্ৰেছ কৰি লৈছোঁ, যাতে আমাৰ সমান হৈ থাকে। এনেকৈ নাখুনেদি দিলেও হয়, প্ৰেছ নকৰিলেও হয়। এনেকৈ নাখুনেদি হেঁচি দিলে এইটো প্ৰেছ নিচিনা হৈ থাকে। এনেকৈ মই নাখুনেদি দি দিছোঁ। চাওক, যিখিনি আমাৰ চিলাই পৰিব সেইখিনি মই নাখুনেদি এনেকৈ দি দিছোঁ। এনেকৈ গোটেইকেইটা মই নাখুনেদি ইষ্ট্ৰি মৰা নিচিনা প্ৰেছ কৰি লৈছোঁ। এতিয়া চাদৰৰ মূৰৰ ভাগটোত মই ভাঁজ দি যিটো আমাৰ জোল গাঠাৰ কাৰণে বা গুঠনি লগাৰ কাৰণে দিয়া হয়, তাৰ কাৰণে মই মূৰৰ ভাগটো এনেকৈ চিলাই দিছোঁ। মই এনেকৈ চিলাই মাৰি দিছোঁ।
এইযোৰ চাদৰ মেখেলা মই মিছ'ৰ পৰা অনা হয়। যদি আপোনালোকৰ চাদৰ মেখেলা ভাল লাগিছে, আপোনালোকে মোৰ ওপৰত ভিডিঅ'ত দিয়া আছে, আপোনালোকে তাতে ক'ডটো চাই কিনে কাপোৰযোৰ ল'ব পাৰে। একেবাৰে কম দামতে পোৱা যায়। চাওক, মই এনেকৈ চিলাই মাৰিছোঁ। এতিয়া এইটো মূৰৰ ভাগৰ এইখিনি মই অলপ ভাঁজ কৰি দি কিনে আকৌ এটা চিলাই মাৰি দিম। অলপ বেছি হৈছে যিহেতু মই এইখিনি কাটি দিছোঁ। এইখিনি এনেকৈ মই কাটি দিছোঁ, যিটো অলপ আমাৰ বেছি হৈছে এইখিনি। মূৰৰ পৰা মই এনেকৈ এটা ভাঁজ দি লৈছোঁ। ভাঁজ দি কিনে মই এনেকৈ এটা আকৌ চিলাই মাৰি যাম। এক্সট্ৰা সূতাবিলাক এনেকৈ কাটি দিছোঁ। এনেকৈ ভাঁজ দি লৈছোঁ। মইতো চিলাই মাৰি যাম এতিয়া। এনেকৈ মই চিলাই গৈছোঁ। গোটেইখিনি মই এনেকৈ চিলাই লৈছোঁ। এতিয়া আৰু এনেকৈ ডাবল চিলাই মাৰি দিছোঁ। চাওকচোন কেনেকুৱা হৈছে। এতিয়া মই পটিটো লগাম। itu মই চিলাই যাম। মূৰৰ ভাগখিনি মই এতিয়া চিলাই দিয়া নাই। মই যেতিয়া গোটেইখিনি চিলাই হ'ব তেতিয়া মই মূৰৰ ভাগটো ধুনীয়াকৈ ভাঁজ লগাই চিলাই দিম। চাই থাকক আপোনালোকে মই কেনেকৈ চিলাই দিওঁ। এনেকৈ মই গোটেইখিনি চিলাই দিছোঁ।
এতিয়া মই মূৰত এটা ভাঁজ দি লৈছোঁ। বেছি যে অলপ সেইটো সেইকাৰণে মই এইখিনি এটা কাটি দিছোঁ। এনেকৈ ভাঁজ দি লৈছোঁ। ভাঁজ দি কিনে মই ওপৰৰ পৰা আকৌ চিলাই যাম, চিলাই তললৈকে যাম। ইয়াৰ পৰা মই এনেকৈ চিলাই যাম আৰু এনেকৈ মই লাহে লাহে চিলাই যাম এতিয়া, যাতে আমাৰ এইখিনি ফুলি নাথাকে। তাৰ কাৰণে লাহে লাহে এইখিনি চিলাব লাগে আৰু বেছি টানা টানি কৰিব নালাগে। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি মোৰ ভিডিঅ'বিলাক চাই ভাল লাগে আপোনালোকৰ, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এনেকুৱা মই চিলাই দিছোঁ, চাই লওক। মই চাইডৰ পিনৰ পৰা চিলাই দিম। চাইডৰ পিনৰ পৰা মই এতিয়া চিলাই দিম। ফ্ৰেণ্ড জনাব, কমেণ্ট বক্সত কমেণ্ট কৰিব চাওক কেনেকুৱা হৈছে। পুনৰ লগ পাম মোৰ নেক্সট ভিডিঅ'ত। আজিলৈ আহিছোঁ।